নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন আখাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্নৰ উত্তৰ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আজি সাধাৰণ জ্ঞানৰ প্ৰথম প্ৰশ্নটো হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? প্ৰথমে জানি লোৱা আহক গুগল কিমান চনত স্থাপন কৰা হৈছিল, কেতিয়া কি ইয়াৰ বিষয়ে অলপ। 1998 চনৰ 4 ছেপ্টেম্বৰত লেৰী পেজ আৰু চাৰ্গেই ব্ৰিনে এটা প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে গুগল প্ৰতিষ্ঠা কৰে আৰু 2004 চনৰ 19 আগষ্টত ই এটা পাব্লিক লিমিটেড কোম্পানীলৈ পৰিণত হয়। গতিকে আমাৰ উত্তৰটো হ'ব গুগল 1998 চনত আৱিষ্কাৰ কৰা হৈছিল আৰু 2004 চনত ই পাব্লিক লিমিটেড কোম্পানীলৈ পৰিণত হৈছিল। দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্নটো হৈছে কি বৰ্তমান অসমৰ মহকুমা কেইটা আছে? প্ৰথমে অসমত মুঠ 54টা মহকুমা আছিল। পিছত অসম চৰকাৰে 2016 চনৰ 26 জানুৱাৰী তাৰিখে আৰু 25টা মহকুমা আৰু 5খন নতুন জিলা গঠন কৰে। গতিকে বৰ্তমান অসমৰ মুঠ মহকুমা হ'ল 78টা। গতিকে আমাৰ উত্তৰটো হ'ব যে বৰ্তমান অসমৰ মুঠ মহকুমা আছে 78টা। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। নামঘোষা কোনে লিখিছিল? গতিকে ইয়াৰ বিষয়ে অলপমান জানি লওঁ আহক। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা। মহাপুৰুষ শংকৰদেৱৰ তিৰোধানৰ পাছত 1590 পৰা 1596 চনৰ ভিতৰত কোচবিহাৰৰ ভোলাডোঙা নামৰ ঠাইত মাধৱদেৱে নামঘোষা লিখিছিল। গতিকে আপোনালোকে ঠাইডোখৰৰ নামো মনত ৰাখিব পাৰে, কেতিয়াবা প্ৰশ্ন তাৰ ওপৰতো আহিব পাৰে। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰটো হ'ব 1498। কিন্তু ইয়াৰ বিষয়ে অকণমান জানি লোৱা আহক। ভাস্কো দা গামা পৃথিৱী বিখ্যাত পৰ্তুগীজ ভ্ৰমণকাৰী আছিল। তেওঁ সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল। তেওঁ প্ৰথমে এছিয়া আৰু ইউৰোপক সংযোগ কৰাৰ লগতে আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰকো সংযোগ কৰিছিল। তেওঁ প্ৰথমটো ভাৰতমুখী ভ্ৰমণতে 1497 পৰা 1499 এই সময়ছোৱাতে তেখেতে এই কাম সম্পূৰ্ণ কৰিছিল। গতিকে তেওঁ ভাৰতলৈ 1498 চনত আহিছিল। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? পৃথিৱীৰ দ্বিতীয় মহাদেশখনৰ নাম হৈছে আফ্ৰিকা। কিন্তু প্ৰথমখন যদি প্ৰশ্ন আহে তেতিয়া হয়তো এছিয়া মহাদেশ হ'ব। আপোনালোকে সকলোৱে পৰিচিত। আফ্ৰিকা মহাদেশৰ মাটিকালি প্ৰায় 30 নিযুত বৰ্গ কিলোমিটাৰ আৰু আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 20% আৱৰি আছে। আফ্ৰিকা হৈছে দ্বিতীয় আৰু প্ৰথম হৈছে এছিয়া মহাদেশ। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। বৰ্তমান অসমৰ মুঠ জিলা সংখ্যা কিমান? তাৰ আগতে এতিয়া 35খন। এতিয়া অসমৰ মুঠ জিলা সংখ্যা 35খন। কিন্তু 27 জুন 2016 চনত মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা হিচাপে ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলা সংখ্যা হ'ল 33খন। তেতিয়া আছিল 2016 চনত। 2020 চনৰ 8 আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত অসমৰ মুঠ জিলা সংখ্যা 34খন হ'ল আৰু 2022 চনৰ 23 জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা 35 হৈ গ'ল। গতিকে বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয়? একচুৱেলি বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয় সেই একেটা দিনতে। সেয়া হৈছে প্ৰতি বছৰে 22 ছেপ্টেম্বৰ তাৰিখে। প্ৰতি বছৰ 22 ছেপ্টেম্বৰ দিনটো বিশ্ব গড় দিৱস হিচাপে পালন কৰা হয়। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱক কোৱা হয়।
অসমৰ শংকৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম আছিল তেখেত। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়া যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে তেওঁক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি আখ্যা দিয়া হয়। গতিকে অসমৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত কৰা হৈছিল? অসমত ভাৰত নহয়, এইটো অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? এয়া হৈছে 1948 চনত। ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰাৰ 11 মাহ পাছত 1948 চনৰ 1 জুলাইত তেতিয়া অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটীৰ নাম দিয়া কেন্দ্ৰটোক পিছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়। গতিকে অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল 1948 চনত ভাৰতৰ স্বাধীনতাৰ প্ৰায় 11 মাহ পাছত। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী দিছপুৰলৈ স্থানান্তৰিত কেতিয়া কৰা হয়? মেঘালয় গঠন হোৱাৰ পাছতেই 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। সত্যমেয় জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে? সত্যমেয় জয়তে কোন উপনিষদৰ পৰা লোৱা হৈছে? মুণ্ডক উপনিষদ বা মুণ্ডাকা উপনিষদ বুলিও কোৱা হয়। মুণ্ডক উপনিষদ। সত্যমেয় জয়তে হৈছে ভাৰতৰ ৰাজ্যিক মূলমন্ত্ৰ। ইয়াৰ অৰ্থ হৈছে সত্যৰ জয় অনিবাৰ্য। সত্যমেয় জয়তে মুণ্ডাকা উপনিষদৰ মন্ত্ৰ 1918 চনত পণ্ডিত মদন মোহন মালৱীয়াই যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল তেতিয়া এই মন্ত্ৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ আনিছিল আৰু ইয়াক অতি জনপ্ৰিয় কৰি তুলিছিল। সত্যমেয় জয়তে মুণ্ডক উপনিষদ মনত ৰাখিব, মুণ্ডক উপনিষদ। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। বাথৌ পূজা কোন জনগোষ্ঠীৰ? বাথৌ পূজা হৈছে বড়ো জনগোষ্ঠী। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো দেৱতাসকলে বাথৌৰ সাদৃশ্য আছে। বড়ো কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃ দেৱতা বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ দেৱীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বাথৌ পূজা বড়ো জনগোষ্ঠী। পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ। মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কেতিয়া? 2000 চনত। শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? কোচ ৰাজ্যৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম আছিল ইটাখুলিৰ ৰণ। নাবাদৰ মুখ্য কাৰ্যালয় ক'ত? নাবাদৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত। ভাস্কৰ বৰ্মন কাৰ সমসাময়িক আছিল? ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্ত কোৱা হয়। গতিকে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰত আজি আমি 20টা প্ৰশ্ন উত্তৰে আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।